আজি প্ৰথমখন বিহু আমি মাৰি ছেকেণ্ডখন বিহু মাৰিলোঁ সদৌ অসম ভিত্তিত যি বঙাইগাঁৱত বিহু সন্মিলন হৈছিলে বিহু সন্মিলন আমি প্ৰথম পুৰস্কাৰ পাবলৈ ফাৰ্ষ্ট পাবলৈ এইমাত্ৰ ৰিজাল্ট পাইছে আৰু ইয়াৰ পিছত আমি অভয়াপুৰীত কৰি পেলাইছোঁ আৰু দুখন ৰবীন্দ্ৰ কেইখন আছে আৰু দুখন আছে আমি গুৰেশ্বৰৰ ফালে যাম গুৰেশ্বৰত দুখন বিহু আছে আমাৰ একদম সুন্দৰ অনুভৱ মানে আজি প্ৰথম দিনাখনে প্ৰথম অনুভৱ বৰ সুন্দৰ প্ৰথম পুৰস্কাৰ আনিবলৈ আমি সক্ষম হ'লোঁ প্ৰথম দিনাখনে এতিয়া ছেকেণ্ড ৰিজাল্টটোৰ কাৰণে আমাৰ নাচনীখিনিক ধন্যবাদ দিছোঁ হয় আমাৰ নাচনীখিনিক বহুত বহুত ধন্যবাদ ধন্যবাদ দিছোঁ ধুনীয়া নাচিছা আৰু যেন আমাৰ এনেকুৱা আগবাঢ়ি যাব লাগে আমাৰ যাত্ৰা সফল হয় সফল হ'বই লাগিব ভাবিছোঁ মনজিৎ দা বহুত ধুনীয়া নাচিছে মনজিৎ দা একদম জুই মনজুৰ কথা নকয় বাৰু একমাত্ৰ এইখন মানে আমি কিয় মানে কৈছোঁ এইখন বিহুত আমাৰ আৰম্ভণি বিহু আৰু আৰম্ভণি বিহুখনৰ আমাৰ যিটো ৰিজাল্ট হয় ছিজনৰ ৰিজাল্টটো তেনেকুৱাই হয় আৰু আশা কৰিছোঁ ছিজনৰ প্ৰতিখন বিহুতে আমাৰ ৰিজাল্টবোৰ এনেকুৱাই হয় নমস্কাৰ সকলোলৈকে পোনপ্ৰথমে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ অফুৰন্ত শুভেচ্ছা আপোনালোকলৈ আজিৰ পৰা আপোনালোকলৈ বিহু সম্পৰ্কত এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি আশা মই কৰিছোঁ আৰু আপোনালোকে আদৰি ল'ব বুলি মোৰ দৃঢ় বিশ্বাস আমি অসমৰ এটি বিহু দল তেজপুৰৰ নটসূৰ্য শিল্পী সমাজ আৰু আজি এতিয়া সময় ঠিক আন বাজিছে আৰু আন বজাৰ লগে লগে আজিৰ পৰা আমি অসমৰ প্ৰতিখন মঞ্চত বিহু মাৰিবলৈ আমি সাজু এয়া আমাৰ নটসূৰ্য শিল্পী সমাজৰ সকলো চবেই জিকু প্ৰথম কেনেকুৱা অনুভৱ নমস্কাৰ খুব সুন্দৰ অনুভৱ আজি প্ৰথম দিন আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি ভালদৰে যাতে প্ৰগ্ৰেম কৰিব পাৰোঁ কুশলে মংগলে যে সকলোখিনি যেনেকৈ গৈছোঁ ইয়াৰ পৰা তেনেকৈ আকৌ যে উভতি আহিব পাৰোঁ আৰু লগতে অসমবাসী ৰাইজক আজি প্ৰাঞ্জল হাজৰিকাৰ তৰফৰ পৰা যি আজি প্ৰথম দিনৰ পৰাই যি আমাৰ ভিডিঅ' আপলোড হ'ব আজি প্ৰথম দিন হিচাপে আপোনাক প্ৰাঞ্জল হাজৰিকাৰ তৰফৰ পৰাই সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ তাৰপিছত এয়া আমাৰ সকলো এয়া জ্যোৎস্না নমস্কাৰ সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই কাৰ্বি আংলঙৰ পৰা আহিছোঁ তেজপুৰ নটসূৰ্য শিল্পী সমাজ প্ৰথমবাৰৰ বাবে মুকলি বিহুৰ মানে মুকলি বিহুত যোগ কৰিছোঁ ভাল লাগিছে অনুভৱো ভাল লাগিছে আমি এতিয়া ওলাইছোঁ বিহু প্ৰগ্ৰাম কৰিবলৈ কাৰণে আশীৰ্বাদ কৰিব সকলোৱে ধন্যবাদ এই পৰিস্থিতিৰ মাজত আমি কেনেকৈ বিহু মাৰি যাম কেনেকৈ যাম আজি প্ৰথম দিন সেইটো কাৰণে গাড়ী আমাৰ পোষ্টাৰ লগাই আছে গাড়ীখন আহি পাব চব আমি এনেকৈ বেগ চেগ থ'লোঁ এয়া আমাৰ সকলোখিনি আছে আৰু পৰৱৰ্তী সময়ত আমি ভিডিঅ'খিনি দি যাবলৈ চেষ্টা কৰিম চাই যাব আপোনালোকে এয়া ৰুবুদাহঁতৰ ঘৰত আজি বিহুৰ চাহকাপ সকলোৱে সেৱা চেৱা কৰিলোঁ নামঘৰত এয়া আমাৰ নামঘৰ পৰা সোমাই আহি সকলোৱে বিহু চাহকাপ খাম আৰু বিশেষকৈ আজি থুন্দাৰ উপজা দিন উপজা দিনৰ শুভেচ্ছা সকলো ফালৰ পৰা দিলোঁ এয়া আমি ৰেডি চাহ তাহ খাই এয়া ৰুবুদাহঁতৰ ঘৰৰ পৰা যাব ওলালোঁ এয়া আমাৰ যাত্ৰা এয়া সকলো আমাৰ নটসূৰ্য শিল্পী সমাজৰ সদস্য আজি প্ৰথম দিনা আজি 2021 বৰ্ষৰ নটসূৰ্যৰ প্ৰথম যাত্ৰা এয়া যাত্ৰাত সকলো বঙাইগাঁৱলৈ বুলি এয়া এফালৰ পৰা দেখাই গৈ আছোঁ এতিয়া যাম মই ফ্ৰণ্টলৈ এয়া প্ৰথমে আমাৰ দাদা পাইলট দাদা এজন আৰু এইফালে এজন দাদা এওঁলোক দুজনৰে আমাক গোটেই মাহটো আৰু প্ৰথমে চিনাকি কৰি দিব লাগিছোঁ আমাৰ চবতে খাছ মানুহ মনজিৎ এয়া আমাৰ বিশিষ্টভাৱে আমি চিনাকি কৰিব পাৰিছোঁ মনজিৎ এতিয়া মুখখন আপুনি মনজিৎ দুবৰীয়া আৰু ইয়াৰ পিছতে আমাৰ এয়া ৰবীন হাজৰিকা যাৰ কণ্ঠত নটসূৰ্য শিল্পী সমাজৰ সুন্দৰ সুন্দৰ গীত নিগৰি যায় এয়া ইয়াৰ পিছতে এয়া আমাৰ ৰুবুদা এয়া আমাৰ ৰুবুদা আজি মানে কিয় ইমান কষ্ট কৰি ৰুবুদা মনজিৎ দা থুন্দা আজি ওলাই আহিছে টিমটোক লৈ এতিয়া ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা গোটেই মাহটো ভালে ভালে যাব লাগে ইয়াৰ পিছত আমাৰ কাষতে আছে অঞ্জু হাজৰিকা চিনিটো সকলোৱে পায় এয়া অঞ্জু হাজৰিকা ইয়াৰ পিছত আমাৰ থুন্দা এয়া আমাৰ ৰূপম দা প্ৰথম চিনাকি কৰি আহিল
এয়া আমাৰ ৰশ্মি ৰেখা সদৌ ঢকুৱাখানাৰ পৰা। তাৰপিছত এয়া ৰশ্মি ৰেখাৰ ভনীয়েক লক্ষিমী। তাৰপিছত এয়া আমাৰ জোন, এইখন আমাৰ পূজা, এয়া আমাৰ জ্যোৎস্না, এক জয়শ্ৰী বুলিয়ে জানে, এনেই জুৰি বুলি কয়। ইয়াৰ পিছতে এয়া নিকি। নিকি একদম মানে একদম দংদঙীয়া এজনী ছোৱালী বুলি দম দি থাকে চবকে। এই মানে কি হৈছে, আজি ৰাতিপুৱাৰ পৰা একো নাখালে, তাই এতিয়া অকণ ভোক লাগিছে। চাওঁ পম্পী, তাই লাজো কৰে অকণমান পম্পীয়ে। তাৰপিছত ইয়াৰ পিছতে আমাৰ লালং লালং লং লং লালং অঁ নেমদ্ৰা। ইয়াৰ পিছতে আমাৰ জিকু বৰ্তা, গোটেই গহপুৰত জিকু বৰ্তা, গহপুৰ নহয় অসম মাতিয়ে জিকু বৰ্তা বুলি তাক যাক পৰিচয়, যাৰ ঢোলাই কথা কয়। ইয়াৰ পিছত আমাৰ ইয়াৰ গুডুৰা বুডু, পাছৰখিনি পাছত এয়া বুবুদা মেইন মানুহ, কালি অপাৰেশ্যন কৰিছে, অপাৰেশ্যন কৰি নকওঁ পাছৰখিনি। তাৰপিছত এয়া আমাৰ ভিজিট মুনিন্দ সূত্ৰধৰ হৰৰ কোম্পানী ছেক্ৰেটৰী, পাছৰ পাছলৈ গম পাই থাকিব আপুনি হৰৰ কোম্পানী কেনেকুৱা ধৰণৰ ছেক্ৰেটৰী। এয়া আমাৰ কিশোৰক ৱেলকাম কৰিলোৱে। ইয়াৰ পিছতে এয়া আমাৰ সঞ্জয় শইকীয়া, সি কালি নুশুলে, আজি ৰাতিপুৱা চবকে জগাব লাগিব বুলি, সেইটো কাৰণে সি এতিয়া শুইছে। ইয়াৰ পিছত আমাৰ লুকু লুকু কু কু কু, এয়া লুকু এনেধৰণে সি য'তেই চুক এটা পালেও সি চুকটোতে এডজাষ্ট হৈ যাব পাৰে। ইয়াৰ পিছতে আমাৰ মেইন মানুহটো হৈ গ'ল আমাৰ উৎপল, আমাৰ উৎপলটো জুই নে জুই নাই উৎপল, আৰু এয়া মই প্ৰাঞ্জল হাজৰিকা। এয়া তাৰপিছত আমাৰ সৰু মানে পোৱালি এটা আছে, ডগী পোৱালি এটা, ক'ত গ'ল পোৱালিটো? ইয়াৰ পিছতে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কিন্তু আজি যদি যোজনা ভাগি নুশুনো, এতিয়া ৰুবুদে আমি যোজনাটো কাৰ কণ্ঠত শুনিম? আজি গৰু বিহুৰ দিনাখন ৰবীন দাৰ কণ্ঠত আমি এটি যোজনা। ইয়াৰ পিছতে আমাৰ ৰবীন হাজৰিকা দেৱে আজি নটসূৰ্যৰ প্ৰথম দিনত এটি প্ৰথম বিহু কলিয়ে আমাৰ এই যাত্ৰা শুভ কৰিব বুলি আশা কৰিলোঁ। আৰু ৰবীন হাজৰিকাৰ হাতলৈ মই কেমেৰাটো লৈ গ'লোঁ। এতিয়া ৰবীন দা এটি সুন্দৰ বিহু নাম। যে বিহু বতৰ, আমাৰ নাচনী সাজি কাচি আহিছে, গছকত ভাঙি যায় যতৰ। আজি আমাৰ প্ৰথম যাত্ৰা বঙাইগাঁৱলৈ বুলি আশীৰ্বাদ কৰিব, আপোনালোকৰ আশীৰ্বাদে আমাৰ কাৰণে অনুপ্ৰেৰণা যোগায় আৰু বিহুখন সফল হওক যাতে, আৰু আপোনালোকৰ কিনাৰৰ বা কাষৰ বিহু মঞ্চত মাতিবলৈ নাপাহৰিব। ধন্যবাদ। সুন্দৰ বিহু নাম এনেধৰণে আপোনালোকে বিহু সম্পৰ্কত, অসমৰ বিহু সম্পৰ্কত আপোনালোকে মই দি থাকিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছতে আমাৰ টিমৰে অঞ্জু হাজৰিকা কণ্ঠত যদি এটি বিহু নাম নুশুনে, ককাই ভাইক মই এটা কথা কৈ দিছোঁ, ককাই গাঁও ভনীয়েকৰ এটা ভাষ, কেমেৰাটো ধৰোঁতেনে কেমেৰাটো টাচ কৰি পেলাই ধৰে, এতিয়া যদি মই কাটিব নোৱাৰোঁ, সেইটো ককাইক ভনীয়েকৰ মানে উপায় নাই আৰু। এতিয়া বিহু নামটো জোৰা নাম বিহু নাম যোজনা এপাকি গাই দিব লাগে। ধৰি আছে আই মোৰ মৰমৰ আজি সুন্দৰ উপজা দিন, সেইকাৰণে কেক কাটিব আমাৰ নটসূৰ্যৰ মঞ্চত। হেপী বাৰ্থডে হেপী বাৰ্থডে টু ইউ, বাৰ্থডে নাই নটসূৰ্য মানে কি জানা, নটসূৰ্য বৰ্তমান নলবাৰী পণিতাত। এয়া আমাৰ সন্ধ্যাৰ ফালৰ পৰা আজি সাজটো, দুপৰীয়া সাজটো খালোঁ, অতি সুন্দৰ। বাকী সন্ধ্যা ধন্যবাদ, বহুত বহুত ধন্যবাদ। আশীৰ্বাদ কৰিব। মানুহটো অহা বছৰলৈ আমাৰ বিয়া, ছোৱালী চাই আছে বাৰু ন, বিয়াত হ'বই আৰু, গতিকে সকলোকে নিমন্ত্ৰণ জনাম আৰু আমি গ'লে বোলে আহিম। এতিয়া ভাত খাই আকৌ ওলাম আৰু। ড্ৰেছ পোছাক কৰিলোঁ আমি। ইয়াৰ পিছতে আমি বিহু দললৈ যাম। আজি
2021 বৰ্ষৰ প্ৰথমখন বিহু আজি গৰু বিহু দিনাত প্ৰথমখন বিহু এয়া সকলো মেকআপত বহি আছে এয়া আমাৰ অঞ্জু অকি হৈ গৈছে চিনিয়ে নোপোৱা গৈছে মই জয়সী বুলি ভাবিছিলোঁ জোৎস্না একেই লাগিছে দেখিবলৈ এয়া আমাৰ লালং লং 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 এয়া আমাৰ জোন এয়া আমাৰ কিশোৰ এয়া আমাৰ ৰূপম দাই পেপাৰ ঠিক কৰি আছে এয়া ৰূপু দাই ৰেডি এয়া চাই থাকক এয়া আজি আমি ৰেডি হৈছোঁ এনেধৰণেই তাৰপিছত ইয়াৰ পিছতে আমি ল'ৰাখিনিও টেষ্ট কৰিলোঁ ছোৱালীখিনিও টেষ্ট কৰিলে আমি সকলো ৰেডি হৈছোঁ মই গামোচাখন মাৰিবলৈ বাকী আছে বাহিৰত দেখাই আছোঁ আমাৰ ৰাইজক এয়া বুবুদা মেইন মানুহ পোহলে আহক অকণমান এয়া বুবুদা কেনেকুৱা বুবুদা আজি অনুভৱ কেনেকুৱা আজি মাৰিম আৰু যোৱা বছৰ মাৰিব নাপালে 2 বছৰ মিলাই ভালকৈ মাৰিব লাগিব এই 2 বছৰ মিলাই পেলাই 2 বছৰ মিলাই পেলাই আৰু সকলো টিমৰ চাগে একে আকাংক্ষা 2 বছৰ মিলাই পেলাই একেই ভালে মাৰিব তাৰ বাকী এয়া সকলো ৰেডি হৈছে আমাৰ ঠুণ্ডা জিকো এয়া আমাৰ লুকু কুকু এয়া আমাৰ ৰবীন্দা ৰেডি এই আমাৰ মনজিত দা এয়া গগনা টেষ্ট কৰি আছে কেনেকুৱা গগনা বাকী ৰেডি হৈছোঁ আৰু এতিয়া যাম যোৱাৰ পিছত এতিয়া বিহু মাৰিম বাকী চাই থাকক বিহু দিব পাৰোঁ না ঠিক নাই পৰাপক্ষত দিম আমাৰ জুবিন আছে জুবিন ভাইটি আজি ভিডিঅ' এটা কৰি দিব যাতে আমি দিব পাৰোঁ আপোনালোকক দেখাব এনেধৰণেই ভগৱানক চিন্তা কৰি ভগৱানৰ ওচৰত এটি সেৱা মাগি আমি প্ৰথমখন মুকলি বিহুলৈ ওলাই গৈছিলোঁ আৰু এতিয়ালৈকে প্ৰথমখন মুকলি বিহুৰ ফলাফল প্ৰথম শ্ৰেষ্ঠ বিহু দল হিচাপে আমাৰ দলটো আহিছে আৰু ইয়াৰ বঙাইগাঁৱত প্ৰথম পুৰস্কাৰ ল'ব ইয়াৰ বঙাইগাঁৱৰ এজন কমিটিৰ সদস্য আমি প্ৰথম পুৰস্কাৰ নিবলৈ অহা মুহূৰ্তত আচ্ছা যোৱা বছৰো পাইছিলা যোৱা বছৰ প্ৰথম পাইছিলোঁ হয় প্ৰতি বছৰে পাবা হয় ধন্যবাদ বহুত ধন্যবাদ হয় মাই অপিনিয়ন এয়া পুৰস্কাৰ লোৱা কিছু বিৰল দৃশ্য এয়া এইটো পুৰা ধন আৰু এয়া এখন চিল এয়া আমি প্ৰথম পুৰস্কাৰ আজি প্ৰথম দিনৰ প্ৰথম পুৰস্কাৰ ধন্যবাদ বৰ্তমান সময়লৈকে আমি 2খন বিহু মাৰিলোঁ এতিয়ালৈকে গম পোৱা মতে আমি বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু আৰু লগতে অভয়াপুৰী 2খন বিহুতে আমি প্ৰথম শ্ৰেষ্ঠ দল পাবলৈ সক্ষম হৈছোঁ এই বছৰ প্ৰথম ৰিজাল্ট 2খনতে ফাৰ্ষ্ট ইয়াৰ পিছতে আকৌ 2খন বিহুলৈ গৈ আছোঁ পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ আজিৰ এখন বিহুৰ কিছু দৃশ্য